हेलो फ्रेंड्स नमस्कार गुड मॉर्निंग সকলোকে মোৰ ফালৰ পৰা 2-3 দিন মান মই ভিডিও দিয়া নাই আপোনালোকে মোক খুধিছে কিয় দিয়া নাই আসলতে মন যোৱা নাই গৰমৰ কাৰণে আৰু মই এটা বিশেষ কামতো ব্যস্ত হৈ আছো 2 দিন মান মই বাগানৰ ফালে গৈ আছো কিবা এটা কাৰণত গৈছো বাৰু আৰু এতিয়া আপোনালোকক মই দেখুৱাম এই যে মোৰ বেলকনিটোত থকা ফুলবিলাক পিছফালৰ হেখিনি মই এতিয়া সমুখৰ ফালে শিফট কৰিলো আৰু 2-3টা মান আছে আনিবলে বাকি ধৰক আৰু যিখিনি ৰদ নহলে থাকিব নোৱাৰে হেখিনি তাত ৰাখিম আৰু যিখিনি বেছি ৰদ পৰিলে বেয়া হৈ যায় হেখিনি আলে আনিলো 2-3টা আনিলো বাকি যিকিটা আছে হেকিটা আনিব লাগিব আৰু কোনকেইটা আনিছো মই এতিয়া দেখাইছে এইডাল হৈছে টাইগাৰ ৰ'জ এইডাল কি ৰ'জ না জানো দুটা কলি আহিছে দেখিছে আৰু এইডাল হৈছে বাটন ৰ'জ এই ফুল ফুলিছে ওপৰত দেখিছে এতিয়া ইয়াৰ কেয়াৰ চাওক পাতখিনি ৰদ পৰি ড্যামেজ হৈ গৈছে যেহেতু এতিয়া জুন জুলাইৰ মাহ গটিকে এইবিলাকত পোকৰ নিচিনা হ'ব এইবিলাক পোকে খোৱাৰ নিচিনা সাগে আপোনালোকৰ হৈছে তেনেকুৱা হলে ঠাইটো চেঞ্জ কৰি দিব অলপ সা পৰা ঠাইত ৰাখিব আৰু এইবিলাক পাত মই গামলাত যিবিলাক পাত তলত পৰিছিলে এইখিনি পাত মই আতৰাই দিলো আৰু বাকি কেইটাৰো এনেকে যি আছে বুন বিলাক এইবিলাক গজিছে এইবিলাকো এতিয়া আতৰাই দিম আৰু যেহেতু এতিয়া গৰম যেহেতু পৰিছে গোলাপৰ কাৰণে বেয়া বেছি ৰদ বা বেছি গৰমটো আৰু একেদিন গোবৰ বা তেনেকুৱা কেনে দিব পাৰিলে অলপ খলি হৈ তিয়াই লৈ পানী দিব পাৰে একেদিন মই কোনো ধৰণৰ সাৰ নিদিও আৰু এইবিলাক থালবিলাক বেছি তলত কাটি দিম আৰু মই এখিনি ঠিক কৰি লওঁ এতিয়া আতৰাই আৰু এইবিলাক যেতিয়া ইয়াতে পৰি থাকিব তেতিয়া কি হয় এই গুডিটোৰ হিপা যিবিলাক থাকে গোলাপৰ সেই হিপাটো নষ্ট কৰি দিয়ে আৰু এটা কথা মনত ৰাখিব যাতে গৰমৰ দিন চলি আছে গটিকে আপোনালোকে যাতে এতিয়া গোবৰ বা এনপিকে নতুবা যেটো কেঁচু সাৰ হেটো যাতে নিদিয়ে একেদিন নহলে গোটে গোলাপডালে নষ্ট হৈ যাব এনপিকে ধৰক ঠাণ্ডাৰ দিনত দিব পাৰে অলপ আপোনালোকক হয়তো কোনোবা ক'বও পাৰে এনপিকে দিয়াৰ কথা কিন্তু এনপিকে এতিয়া নিদিব আৰু গোলাপডাল নহলে মৰি যাব আৰু এয়া চাওক পোকে খাই কি কৰিছে মানে যেহেতু গৰমৰ দিনত গোলাপৰ পাতবিলাক পোকে খায় তাৰ কাৰণে মই নাৰ্সাৰীত যাম আৰু নাৰ্সাৰীত যদি কিবা মেডিসিন পায় তেতিয়া হলে ইয়াতে দিম যেহেতু মই আগতে আমাৰ ঘৰত থকা এই গোলাপবিলাক আমাৰ দেউতাই কেয়াৰ কৰিছিল এতিয়া অৱশ্যে সাগে নাই কাৰণ যেহেতু এতিয়া আমাৰ ঘৰত বিজনেছৰে কাৰবাৰ গটিকে ট্ৰাক সাক এইবিলাক যেহেতু আছে গটিকে অহা যোৱা চলি থাকে গটিকে এইবিলাক ফুল আদিৰ যিবিলাক আমাৰ আছিল এইবিলাক সব এতিয়া নাই সাগে যেহেতু মই বহুত দিন যোৱা নাই গটিকে গম নেপাম কি হৈ আছে ঘৰৰ অৱস্থা আৰু এইবিলাক উঠাই দিছো এতিয়া এয়া পাতবিলাক হালধীয়া পৰিছে আৰু এইবিলাক উঠাই দিছো আৰু ফুলটো এয়া দেখিছে শুকাইছে ইয়াৰ পৰা এই মানত মই কাটি দিম নতুন হেয়া আহিবলে কিন্তু গৰমৰ দিনত অলপ যেহেতু গোলাপৰ দিন নহয় গটিকে ইমান মান মই কাটি দিম মই নাৰ্সাৰীত যেতিয়া গৈছিলো এই লৈছিলো তেতিয়া সুধিছিলো আৰু গুৰিটো এনেকে সাফা কৰি আৰু ইয়াতে এই তলত মই দেখুৱাই দিছো তলেৰে এটা লোকেল গোলাপৰ মানে কি হয় থাল এটা ওলাই হেতু কাটি দিব নহলে এইবিলাক ফুল নলাব আৰু গোলাপডাল তেনেদৰে নষ্ট হৈ যাব গটিকে তেনেকুৱা হলে কাটি দিব বাকি এইখিনি 2-3 দিনৰ মুৰে মুৰে গুৰিটো খুচাৰি দিব আৰু যিমান পালে সাফা কৰি ৰাখিব
পিছত এতিয়া গা ধুই কিবা এটা খাই লৈ ভালদৰে বাগানৰ মেনেজাৰক লগ কৰিব যাব লাগিব আপোনালোকক যি অলপ বাটতে পাৰো মই দেখুৱাম কিন্তু চাগে ব্লগটো বৰ বেছি দীঘলীয়া নহ'ব কাৰণ এইকেইদিন ব্যস্ত আছো অলপ যাৰ কাৰণে নেকি মই ভালদৰে ভিডিও দিব পৰা নাই আৰু কন্টিনিউ মই ভিডিও দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে এতিয়া ৰাখিছো আৰু লগ পাম আপোনালোকক পিছত এটা 1:30 মানৰ ভিতৰত আমি যাম আৰু এতিয়া আমি নুমলীগড়ৰ ফালে গৈ আছো কিন্তু সময় দুপৰীয়া 2টা আৰু বাহিৰত চাগে ৰদ দেখা পাইছে সেই কাৰণে সানগ্লাসযোৰ মাৰিব লগা হ'ল প্ৰটেকশ্যন চকুৰ প্ৰটেকশ্যন কৰিবই লাগিব গৰমৰ দিনত আপোনালোকেও কৰিব আৰু এতিয়া আমি শিৱ মন্দিৰ পাৰ হ'ম মানে ঘৰৰ পৰা ওলোৱা বেছি টাইম হোৱা নাই এইটো শিৱ মন্দিৰ মই যিখন নাৰ্সাৰীৰ পৰা ফুল লওঁ সেইখন আহি এতিয়া কাষ পালোহি টিউলিপ নাৰ্সাৰী হয়তো বহুতে চিনি পায় এইখন আপোনালোকে দেখা পালে নাৰ্সাৰীখন এৰিলোঁ এতিয়া কেতিয়াবা আহিম ইয়াতেও কাৰণ মোৰো সাৰ আদি ল'ব লগা আছে ইয়াৰ পৰা আৰু ইয়াতে ৰাস্তা বনাই আছে এতিয়া